হেল্ল' এভৰিৱান নমস্কাৰ যিহেতু মই ঘৰ আহিছোঁ আৰু নতুন বছৰ পৰিছে সেইবাবে মই সকলো কাজিনৰ লগত ওলাই আহিছোঁ আজি পবিতৰালৈ লাহে লাহে সকলোবোৰ জীৱনৰ লগত ব্যস্ত হৈ আছে চবৰ নিজৰ নিজৰ কৰ্ম বা বিবাহিত জীৱন সেইটো কাৰণে তেনেকৈ টাইম দিব নোৱাৰে বা নিমিলে কিন্তু আমি যেতিয়াই অলপ সময় পাওঁ একলগ হ'ব এনেকৈ চেষ্টা কৰোঁ আৰু তাকে মই অলপ ভিডিঅ' বনাই থলোঁ ইউটিউবত স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ বহুত ভাল লাগিল গৈ আৰু তাতে এয়া এখন ষ্ট'ৰ আছিলে য'ত সকলো আসাম ৰিলেটেড এনেকৈ হোম ডেকৰ বস্তু পোৱা যায় আমাৰ মানে বিহু থিমতো বহুত বস্তু পোৱা যায় বিৰাট ভাল লাগিল দোকানখনৰ কালেকশ্যনবোৰ আপোনালোকে আহিলেও যাব পাৰে আৰু এয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ দেন মোৰ এওঁ আহি পালে গুৱাহাটীৰ পৰা তাৰপিছত এনেকৈ একেলগে এসাঁজ খালোঁ আৰু খানাত আছিলে লোকেল মুৰ্গী আৰু আলু ঝোল দেন চিকেন ফ্ৰাই পনীৰ পাপৰ দাইল আৰু ভিডিঅ'বোৰ চাই ভাল পাই আছে যদি প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব থেংক ইউ